गाइस फाइनली पालोহি চাপানলা আজি বহুত পাৰ্টি হৈছে মিনিমাম 50ৰ ওপৰত ইটা গাড়ী আহি আছে আৰু আহিব বহুত মোৰ লগৰ কেইজন গ'লে মানে ঠাইখিনি চাবলৈ যিটো চাবলৈ অলপ দেৰি হ'ব এফালে গৈছিলোঁ মানে জাষ্ট গাড়ীখন আমি জেগাখিনি দেখিছোঁ চবে আগতে এবাৰ আহিছিলোঁ তো মোৰ বাধাৰ কেইজন খোৱা বোৱাত ব্যস্ত অকণমান খোৱা বোৱাত ব্যস্ত অলপ সিহঁতে তো আজি কেনেকুৱা লাগিছে আহি বঢ়িয়া লাগিছে হা কেনেকুৱা লাগিছে ভাল লাগিছে মজা 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 তো এইটো পাহাৰ আৰু আমি এইফালেদি যাম আৰু এইটো হৈছে চম্পাৱতী মুকলি মঞ্চ মানে চাপানলা বনভোজস্থলী চ' কমে মই উঠনি দোকানতে কমে 50-60 মান পাৰ্টি আছিলে এতিয়া মিনিমাম 70-80 প্লাছ হ'লেগৈ চ' আৰু 2-3 ঘণ্টা পিছত আৰু যথেষ্ট পাৰ্টি হ'ব চ' মই গৈ আছোঁ আপোনালোকক সেই জুইটো দেখুৱাবৰ কাৰণে ৱাটাৰফলটো জুই বহি আছে এইটো মানে এইটো এটা নিজৰা এইটো মানে এটা সৰু নিজৰা মেইন ডাঙৰ ৱাটাৰফলটো মাজত আছে এইটো পাৰ হৈ আমি যাব লাগিব ধুনীয়াকৈ চ' কেনেকৈ যাম তাকে ভাবিছোঁ আপোনালোকে যেতিয়া পাহাৰৰ মাজত সোমাব মানে সেই ৱাটাৰফলটো চাবলৈ যাব তেতিয়া এনেকৈ আপোনাৰ এটা গৈ থকা এটা নিজৰা পাব আৰু সেই নিজৰাটো আপোনালোকে পাৰ হ'ব লাগিব বহুত পিছল আৰু পানী বহুত বেছি চ' অলপমান মিষ্টেক হ'লে আপোনালোকে পৰিব পাৰে চ' এতিয়া মই যাব লাগিব মোৰ লগৰ কেইজন অলৰেডি গ'লেই মই এতিয়া অকলে আছোঁ চ' মই যাব লাগিব অলপচোন ফাইনেলি মই জুইটো পাৰ হৈ আহিলোঁ মানে জুই নহয় মানে এইটো নিজৰা আছিলে এটা সৰু এটা নলা আৰু নিজৰা বহুত বেছি আৰু পিছল আপুনি শিলবোৰৰ ওপৰত ভালকৈ ভৰি থ'ব নোৱাৰিব হয়তো আপুনি পৰি পেলাই আপোনাৰ ক্ষতি হোৱাৰ পুৰা চান্স আছে চ' মই ভিতৰলৈ আহি আছোঁ যদি চাপানলা আহিব বিচাৰে তেনেহ'লে এনেকৈ জংঘলে মাজে মাজে আপোনালোকে সেই জুইটো চাব যাব লাগিব এনেকৈ জংঘলৰ মাজে মাজে মই এবাৰ পৰিৱেশটো দেখুৱাই দিছোঁ দেখি চাওক চবফালে জংঘল চবফালে জংঘল মানে পাহাৰৰ মাজত সম্পূৰ্ণ পাহাৰৰ মাজত আছোঁ মই বৰ্তমান এইটো এটা নিজৰা জুই মানে পাৰ হওঁতে অলপ সাৱধান হ'ব লাগিব আহি আছোঁ কৃষ্ণ বহুত পিছল আৰু দেখিবলৈ পাইছে এইটো মানে সেই ফালৰ পৰা আহি আছে মেইন মানে ৱাটাৰফলটো এতিয়াও 3 কিলোমিটাৰমান দূৰত আছে চ' তাৰপৰা মানে এইটো বৈ পানীখিনি এনেকৈ আহি আছে আৰু চ' অলপ পাৰ হৈ লওঁ মই প্ৰথমে পাৰ হৈ লওঁ এনেই আমাৰ চেনেলত ব্লগ কৰিলে বা আমি ৰিয়েকশ্যন কৰিলে বা ৰোষ্ট কৰিলে মোৰ লগত মোৰ বাৰ্ডাৰ থাকে আজি মোৰ বাৰ্ডাৰ আহিব নোৱাৰিলে বিশেষ কাৰণ এটাত চ' মই অকলে আহিছোঁ মই মানে গোটেই ভিডিঅ'টো কমপ্লিট শ্বুট কৰি আছোঁ আৰু মোৰ লগৰ কেইজন অলৰেডি গ'লেই গৈ কিন্তু দেখিছে চাউণ্ডটো শুনক যে এইটো পাহাৰৰ পৰা বৈ আহি আছে এইটো মেইন মানে জুইটো বৈ আহি আছে কোনো মানুহ নাই ইয়াত পুৰা পৰিৱেশটো নিৰ্জন একেবাৰে মানে কোনো নাই আৰু সেইকাৰণে আপোনালোকে যদি ইয়ালৈ আহে জুইটো চাবলৈ আহিলে গ'লেকে অকলশৰে প্লিজ নাযাব বিশেষকৈ মই ছোৱালীবোৰক কৈছোঁ আৰু মহিলাবোৰক কৈছোঁ অকলশৰে একেবাৰে নাযাব কিমান দূৰ আছে দাদা আৰু আধা কিলোমিটাৰ আছে আৰু বলক আপোনালোকক পৰিৱেশটো মই দেখুৱাই আছোঁ চাপানলা ইয়াত চাওক কিমান জংঘল এতিয়া দিনৰ 11টা বাজিছে এতিয়া 11:08 হৈছে দেখক চাওক কিমান জংঘল মানে পৰিৱেশটো চাওক কিমান মানে নীৰৱ হৈ আছে পৰিৱেশটো বলক একো নহয় ইমানখিনি আহিলে যেতিয়া একো নহয় বলক বাইদেউহঁতে মানে আকৌ এটা সৰু নিজৰ এটা বেছি শিকা হৈ আছে অলপ সাৱধানে যাব উঠাই আছোঁ ত' এনেকুৱা আপুনি মেইন মানে ৱাটাৰফলটোৰ ওচৰলৈ যাবলৈ হ'লে এনেকুৱা আপুনি সৰু মানে জুই নিজৰাকেইটা আৰু বহুত পাব আৰু এতিয়া মই 3টা অলৰেডি পাৰ কৰি আহিলোঁ আগত আৰু কেইটা আছে নাজানো আৰু 4টা নে মই এইটো 4 নম্বৰ 3 নম্বৰ নহয় 4 নম্বৰ এইটো আপোনালোকক দেখুৱাইছোঁ প্লেচটো অলপ চাওক ইমান ঘন জংঘল তাৰ মাজত মানে ৱাটাৰফলটো আছে তাকে চাবলৈ বছৰকৰ মূৰত বহুত মানে পৰ্যটক আহে মানে হলিডে পাৰ্টি কৰিবৰ কাৰণে বহুত পৰ্যটক আহে
আপোনালোকেও ভিজিট কৰিব পাৰে। এটা সুন্দৰ প্লেচ ব্লক মই দেখুৱাই আছে। চাওক জংঘলৰ মাজে মাজে যাব লাগিব এতিয়া। জংঘলৰ মাজে মাজে ই আগত বাইদেউহঁত গৈ আছে খোজকাঢ়ি কাঢ়ি, 3-4জনী বাইদেউ ক'ৰ পৰা আহিছে মই এতিয়ালৈকে পৰিচয়টো হোৱা নাই। ইতিমধ্যে তেওঁলোকে মানে যাবলৈ অলপমান সংকোচ কৰিছে, ভয়ো কৰিছে, যিহেতু ইমান ঘন জংঘল আৰু কোনো নাই, মানুহ বুলিবলৈ কোনো নাই। অকলে মই আহিছোঁ, আগত তেখেতলোক গৈ আছে আৰু চাওক পৰিৱেশটো কিমান ঘন জংঘল। আপুনি যদি অকলশৰে আহে তেনেহ'লে আপুনি মোকচোন 101% আপুনি ভয় খাই যাব, আপুনি ভয় খাই যাব। ত' পৰিৱেশটো অলপ কিমান দূৰ আছে আৰু যাই থাকা পাই যাব। আচ্ছা, এতিয়াও যথেষ্ট দূৰ আছে। তাকে ব'লক দেখুৱাই আছোঁ আপোনালোকক চাপানলৰ পৰিৱেশটো। খোজকাঢ়ি ভাগৰ লাগি গৈছে ৰাইজ। অকলশৰে আহি আছোঁ। বাইদেউহঁতক পালোঁ, সিহঁতক পিছতে থৈ আহিছোঁ আৰু তেওঁলোকৰ লগত অহা মানুহবোৰে লগ পালে। ত' তেওঁলোকে আহি আছে। ইতিমধ্যে সৰু সৰু নিজৰা 6টা পাৰ কৰিলোঁ। আগত বোলে আৰু বহুত আছে। কেইটা আছে বাৰু মই নাজানো। ব'লকচোন আমি গৈ থাকোঁ। দেখিব পাইছে কিমান এন্ধাৰ আৰু গোটেই পাহাৰ, ঘন জংঘল। ঠাইখিনি ইমান সুৰক্ষিত নহয়। আপোনালোকে যদি আহে অলপ সাৱধান আৰু। আমি মানে পাহাৰ ওপৰলৈ অলৰেডি গৈ আছোঁ। পাহাৰৰ ওপৰলৈ উঠি উঠি গৈ আছোঁ। অলপ দেখিব পাইছে সেয়া সৰু সৰু সেই একেটাই মানে আহি আছে আৰু। ওপৰত এটা ডাঙৰ ৱাটাৰফল আৰু ৱাটাৰফলৰ ওপৰত এটা মন্দিৰ আছে। চ' সেই মন্দিৰত বোলে সেৱা ভাগ কৰিলে বা প্ৰাৰ্থনা কৰিলে মনৰ বোলে আশাবোৰ পূৰণ হয়। চ' ব'লকচোন সেই মন্দিৰটো চাই আহোঁ। ত' গাইজ মই গৈ আছোঁ সেই মেইন ৱাটাৰফলটো চাবৰ কাৰণে। ৱাটাৰফলটো চাব যাওঁতে কিমানখিনি জেগাত যাব লাগে। মিনিমাম আপুনি 3 কিলোমিটাৰ যাব লাগিব খোজকাঢ়ি পাহাৰৰ মাজে মাজে। তাৰ উপৰি দেখিছে ঠাইখিনি কিমান ডেঞ্জাৰাছ। আপুনি যদি ভালকৈ যদি নাযায় তেনেহ'লে আপুনি ইয়াত পৰি আপোনাৰ হাড় মূৰ ভঙাটো কনফাৰ্ম আৰু। মোৰ ভাগৰ লাগি গৈছে, পাহাৰৰ ওপৰত উঠা মোৰ অভ্যাস নাই। ত' মই গৈ আছোঁ আৰু নাই ইতিমধ্যে 9 নম্বৰ আমি সৰু মানে পাহাৰৰ পৰা পৰি অহা মেইন ৱাটাৰফলৰ পৰা পৰি অহা নিজৰাটো পাইছোঁ। ত' মেইন নিজৰাটো বহুত দূৰত আছে। ত' গৈ আছোঁ আৰু মানে বহুত ডেঞ্জাৰাছ আৰু মানে দেখিছে সৰু হৈ আছে, পানী চাউণ্ড সৰু হৈ আছে। মোৰ ভইচটো চাগে আপোনালোকে শুনা পোৱা নাই। ত' বহুত ডেঞ্জাৰ আৰু কেনেকৈ যাওঁ তাকে ভাবিছোঁ। অলপমান মিষ্টেক হ'লে মানে পৰাটো কনফাৰ্ম আৰু। হৈ আছোঁ দেই। কিমান দূৰ আছে? আছে আৰু বেছি দূৰ নাই। ইয়াত গৈ গৈ সেই ওপৰত পানী পৰা পাবি আৰু। আচ্ছা আচ্ছা, আৰু 20 মিনিট। বেছি দূৰ নাই আৰু 20 মিনিট যাব লাগিব বুলি কৈছে দাদা এজনে। ব'লক গৈ আছোঁ আৰু। আপোনালোকে পৰিৱেশটো চাওক, চবফালে ঘন অৰণ্য, জংঘল, পাহাৰ, গছ-গছনি আৰু সেই তাত দেখিবলৈ বিচাৰে তেখেতলোক আহি আছে। যিহেতু আহিবলৈ পৰা নাই, বহুত মানে কষ্ট আহিবলৈ। পাহাৰ ওপৰলৈ আমি যিহেতু উঠি উঠি আহি আছোঁ আৰু সেই মানে শিলবোৰত খোজ দি অহাটো খুব মানে কঠিন আৰু হয়তো পিছলৈ পৰিলে আপোনাৰ কিবা এটা নহ'লে কিবা এটা অঘটন ঘটাটো কনফাৰ্ম। চ' দেখিবলৈ পাইছে কিমান ঘন অৰণ্য, জংঘল চাৰিওকাষে। আপুনি যদি অকলে থাকে তেনেহ'লে আপোনাৰ একদম গা একদম সিঁয়ৰি যাব, আপোনাৰ ভয় লাগি যাবগৈ। ভাবিব মই ক'ত সোমালোঁ আৰু মই যাব নোৱাৰিম নেকি, এনেকুৱা কিছুমান ফিলিংছ আহিব। ত' সেয়া দাদা কেইজন মানে হেৰি কৰি আছে। কিন্তু মেইন ৱাটাৰফলটো নহয়, মেইন ৱাটাৰফলটো বহুত দূৰত আছে। ত' বলকচোন কিমান দূৰত আছে মেইন ৱাটাৰফল? মেইন ৱাটাৰ আৰু আপোনাৰ 30% আছে আৰু। ঠিক আছে দিয়ক। বাইচাঞ্চ যদি আপোনাৰ মিষ্টেক হয় তেনেহ'লে আপোনাৰ অঘটন ঘটাটো কনফাৰ্ম আৰু। বলকচোন কিমান দূৰ পাওঁ আপোনাৰ খোজকাঢ়ি। এটা ৱাটাৰফল ব'লা। আইতা যাব পাৰিছে? হওক দিয়ক। আইতা এগৰাকীয়ে পাহাৰ বগাই বগাই শিল বগাই বগাই মেইন ৱাটাৰফলটো চাবলৈ বিচাৰিছে। চাওক এতিয়া মই
যাম কেনেকৈ ভাবিছোঁ কেনেবাকৈ যদি মই পঢ়োঁ কাম খতম চাওক তলৰ দৃশ্যটো চাওক লাগি আছে তলৰ দৃশ্যটো চাওক তলৰ দৃশ্য পৰিৱেশটো চাওক আপোনালোকে দেখিবলৈ পাইছে ওপৰলৈ বগাই যাব লাগিব সেইখিনি ওপৰলৈ বগাই যাব লাগিব সেইখিনি ওপৰলৈ বগাই গৈ মেইন ৱাটাৰফলটো পামগৈ চ' এতিয়া পাহাৰ ওপৰত শিলৰ ওপৰত বগাই বগাই গৈ থাকিব লাগিব চ' পাৰোঁনে নোৱাৰোঁ জাষ্ট ট্ৰাই কৰোঁ আৰু মানে বহুত চেলেঞ্জিং আৰু যদি কেনেবাকৈ হাত ভৰি পিছলি পৰোঁ তেনেহ'লে কাম খতম আৰু আপোনালোকে দেখিছে পানী মানে শব্দবোৰ কেনেকুৱা চ' অলপ চাই লওক নাদে কি চাওক কিমানখিনি উঠি আহিলোঁ তলতে মই থৈ আহিলোঁ তেওঁ চাওক কিমানখিনি উঠি আহিলোঁ এতিয়া দেখিবলৈ চেষ্টা কৰি আছে আৰু যাব লাগিব আৰু দেখিব পাইছোঁ সেই তালৈকে এইকেইটা ভাইটি চোৱা ক'ৰ পাইছা তোমালোক এনেকুৱা হৈ এই ভাইটিকেইটা আহিছে চাপনালা জুইটো চাবলৈ চ' গাইজ জীৱনত ইমানখিনি ঠাই মানে পাহাৰত বগাই পোৱা নাই এনেকৈ আৰু পাহাৰত মানে আজিলৈকে বগাই হোৱা নাই পাহাৰবোৰ দেখিছোঁ য'ৰ পৰা দেখিবলৈ বৰ ধুনীয়া কিন্তু আপুনি যেতিয়া ভিতৰত সোমাই যাব তেতিয়াহে আপুনি মানে ৰিয়েলাইজ কৰিব যে কিমান কঠিন ভিতৰ পৰিৱেশটো ভালো লাগে যথেষ্ট ভাল লাগে তাৰ নিৰিবিলি পৰিৱেশ আৰু প্ৰকৃতিৰ মাজত যিহেতু আপুনি সোমাই পৰিব আপোনাৰ মানে দেহ মনটো একেবাৰে যেনে তেনে উঠি আৰু ইমানখিনি পালোঁ এয়া কিমান দূৰত আছে ৱাটাৰফলটো আছে অলপ দূৰ আছেনে আছে ত' আৰু আছেই বোলে যাব লাগিব মোক আগবাঢ়ি যোৱাত মোৰ ভাইটিকেইজন মোক সহযোগ কৰিছে যথেষ্ট হেল্প কৰিছে মই যাওঁ এই ভাইটিজনে মোক চিনি নাপাওঁ কিন্তু ভাইটিজনে মোক যথেষ্ট হেল্প কৰিছে মোৰ উঠি যোৱা কোনফালে যাম তাকে ভাবিছোঁ ওপৰেদি যাম কিমান দূৰ আছে আৰু ফাইনেলি পাইছোঁহি আৰু অলপ গ'লে মানে পাই যাম আৰু অকণমান নে 7 কিলোমিটাৰ লাগিব 7 কিলোমিটাৰ এই পাহাৰ সেইটো ৰাউণ্ডটো মানুহে ৰৈ আছে এই ৰাউণ্ডটো পাৰ হ'লে মানুহ দেখিছে ধোঁৱা ওলাই আছে পানী আৰু অলপ গ'লে মেইন ৱাটাৰফলটো পাই যাম আৰু কিমান ডাঙৰ ডাঙৰ শিল আৰু এই শিলৰ মাজেই লক্ষ্যস্থানত উপনীত হ'ব লাগিব বহুত হাৰ্ড হয় আৰু এনেকৈ পাৰ হ'ব লাগিব নহ'লে আপোনাৰ এনেকৈ পাৰ হ'ব লাগিব যদি আপুনি কেনেকৈ পিছলি পৰে তেনেহ'লে ইয়াত যায় আপুনি ক'ৰ পাবগৈ ঠিক নাই আৰু আপোনাৰ যে কিবা এটা হ'ব এইটো কনফাৰ্ম হয় দাদাহঁতে পাৰ হ'ব নোৱাৰে এইকেইটা খোজকাঢ়ি গৈছে পানীখিনি বহুত চেঁচা আপুনি যদি 3 মিনিটমান থাকে তেনেহ'লে আপোনাৰ মানে অৱস্থা একেবাৰে বেয়া কৰি পেলাব আৰু এতিয়া এইকেইটা নোৱাৰিলে মই পাৰোঁনে নোৱাৰোঁ এতিয়া চেষ্টা কৰোঁ যেনে তেনে আহিলোঁ আৰু
খোলা পানী আছে খোলা পানী এতিয়া কষ্ট পালে কিমান বছৰ চাহ আহিলি এইয়া মোৰ লগৰজনে চাহ আহিলে বাবুৰি চাহ আহিলি কেনেকুৱা লাগিল বিপন মোৰ বন্ধু হয় এয়া ৰতন দা মোৰ দাদা হয় চাহ আহিলি কেনেকুৱা বঢ়িয়া বোলে চ' মইহে এতিয়া দেখা নাই গৈ আৰু আপোনালোককো দেখুৱাব লাগিব ন সেইকাৰণে অলপ গৈ আছোঁ অকলে গৈ আছোঁ আৰু কিন্তু চাওক ওপৰলৈকে চাওক তাৰ ওপৰত গছ আছে চাওক আৰু মই আপোনাৰ তলৰ পৰিৱেশটো কৈছোঁ চাওক ওপৰটো ক'ত আছে ওপৰত আছে মানে ঢুকিয়ে পোৱা নাই কেমেৰাই ঢুকি পোৱা নাই আৰু এইফালে চাওক তালৈকে আৰু মই বগাই আপুনি যাব লাগিব সহায় কৰিব আৰু বন্ধুসকল বহুত কষ্ট কৰি মই ভিডিঅ'টো শ্বুট কৰিছোঁ কেৱল মাত্ৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবে আৰু আপোনালোকক নতুনত্ব সোৱাদ দিবৰ বাবে অনুগ্ৰহ কৰিছোঁ প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু নিজৰ বুলি শ্বেয়াৰ কৰি দিব আৰু যদি পোনপ্ৰথমবাৰ যদি মোৰ চেনেলত ভিজিট কৰিছে তেনেহ'লে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ আকৌ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া বলক মই মেইন ৱাটাৰফলটো দেখি যাওঁ আৰু মই গৈ আছোঁ যিমানটো পাৰোঁ গৈ আছোঁ আপোনালোকক সম্পূৰ্ণ A to Z দেখুৱাবৰ কাৰণে চ' মোৰ বহুত ভাগৰ লাগিছে পানী বটল এটাও নানিলোঁ পানী বেয়া লাগিছে আৰু এয়া পানীটো খাব নোৱাৰি খালেতো বেমাৰ হৈ যাবগৈ ন চ' চাওক কিমান জংঘল আৰু এই জংঘলৰ মাজে মাজে আপোনালোকে আহিব লাগিব মেইন ৱাটাৰফলটো চাবৰ কাৰণে এই তাত দেখিছে আগত তাত যথেষ্ট মানুহ ৰৈ আছে আৰু সেইখিনিলৈ এতিয়া যাব লাগিব তাৰ পৰা আৰু অলপমান আগত মেইন ৱাটাৰফলটো আছে ত' আপোনালোকৰ এনেকুৱা লাগিব যেন আপোনালোকে আহি ঘূৰি একেখিনি ঠাইতে পোৱা যেন আপোনালোকৰ অনুভৱ হ'ব আৰু কিমান ডেঞ্জাৰ ভগৱান চ' ফাইনেলি মেইন ৱাটাৰফলটো পাইছোঁহি সেইটো দেখিছে ওপৰত বৈ আছে পাহাৰৰ ওপৰৰ পৰা চ' মই সেইখিনিলৈ যাম আৰু আপোনালোকক সম্পূৰ্ণ মানে ৱাটাৰফলটো দেখুৱাম চ' বহুত কষ্ট কৰি আহি চ' ফাইনেলি পালোঁহি এতিয়া বলক মই আপোনালোকক সেই ঠাইখিনি অলপ দেখুৱাম চ' গাইজ ফাইনেলি পালোঁহি সেই মেইন ৱাটাৰফলটো ইমানখিনি বাট কষ্ট কৰি পাহাৰ বগাই আহি চ' মেইন ৱাটাৰফলটো পালেহি মই এতিয়া তাত যাম আপোনালোকক দেখুৱাম মেইন ৱাটাৰফলটো চ' মানে যিমানখিনি কষ্ট কৰিছিলোঁ ইমান পাহাৰ বগাই ইয়াত অহা চ' সেই কষ্টখিনি মানে এতিয়া সাৰ্থক হ'ল আৰু চ' আপোনালোকক দেখুৱাম মেইন ৱাটাৰফলটো ফুল এক্সাইটমেণ্ট এইটোৱে হৈছে মেইন ৱাটাৰফল চাওক এই পাহাৰ ওপৰৰ পৰা বৈ আহিছে চাওক আৰু তাৰ সেই ওপৰত মন্দিৰ এটা আছে চ' মন্দিৰটোলৈ কেনেকৈ যাম তাকে ভাবিছোঁ আপোনালোকক পোনপ্ৰথমে ৱাটাৰফলটো দেখুৱাইছোঁ চাওক ৱাটাৰফল
কেনেকুৱা লাগিছে আহি? এইটো হ'ল মোৰ ভাইটি মানে কোনটো বুলি মাতো মই এনেই মেইন নাম মানস হয়। চাওক মেইন ৱাটাৰফল, এইটো হৈছে মেইন ৱাটাৰফল। ক'ৰ পাইছা ভাই? কেনেকুৱা লাগিছে? একেই মানে ৱাটাৰফলটোৰ ওচৰত যাবলৈ চেষ্টা কৰোঁ, ওচৰলৈ যাওঁ। ঠাণ্ডা ঠাণ্ডা। Oh my goodness. Now, here's waterfall. Here's waterfall. Now, here's waterfall. ঠান্ডা মোবাইলত পুৰা কেমেৰা পানী। কেনে লাগিছে? মজা লাগিছে। কেনে লাগিছে? চাপানলা তো ফিল কেনেকুৱা? মজা লাগিছে। তো ফাইনেলি মেইন ৱাটাৰফল চাওক বেগাল চাওক আৰু কেইফালে চাওক ইমানখিনি দৰ্শক এই ৱাটাৰফলটো চাবলৈ আপোনালোকে আহক। খুব ধুনীয়া এটা প্লেচ, আপোনালোকে আহক, এনজয় কৰক। তো ঠাণ্ডা লাগিছে, মই বেছি থাকিব নোৱাৰোঁ আৰু চাওক। So guys, finally পালোহি সেই মেইন ৱাটাৰফলটো। ইমানখিনি বাট কষ্ট কৰি পাহাৰ বগাই আহি চ' মেইন ৱাটাৰফলটো পালোহি। মই এতিয়া তাত যাম, আপোনালোকক দেখুৱাম মেইন ৱাটাৰফলটো। চ' মানে যিমানখিনি কষ্ট কৰিছিলোঁ ইমান পাহাৰ বগাই ইয়াত অহা, চ' সেই কষ্টখিনি মানে এতিয়া সাৰ্থক হ'ল আৰু চ' আপোনালোকক দেখুৱাম মেইন ৱাটাৰফলটো। ফুল এক্সাইটমেণ্ট। মেইন ৱাটাৰফল। চ' ফাইনেলি মেইন ৱাটাৰফল পালোহি। ত' আহি আছোঁ অলপ বাৰু। ত' এইটোৱে হৈছে চাপানলা মেইন ভিউটো, মানে মেইন ৱাটাৰফলটো। সেইটো ওপৰত আৰু মোৰ লগৰ মোৰ ভাইটি হয়, সিহঁতে অলৰেডি আগে ভাগে আহি মানে ৱাটাৰফলটো চাই, আৰু এইখিনি মোৰ লগৰ হয় আকাশ। চ' ইমানখিনি বাট মানে কষ্ট কৰি পাহাৰ বগাই আহি আহিছোঁ ফাইনেলি মেইন ৱাটাৰফলটো পালোহি। ফিল কেনেকুৱা? মোৰ লগৰ কেইজনী তাত আছে, এইফালে ফটোশ্বুট কৰি আছে। চ' এতিয়া মই আপোনাক বেক কেমেৰা মাৰি আপোনালোকক সম্পূৰ্ণ ফুটেজটো দেখুৱাম। চ' চাই থাকক। এইটোৱে হৈছে মেইন ৱাটাৰফল। চাওক এই পাহাৰ ওপৰৰ পৰা বৈ আহিছে, চাওক আৰু তাৰ সেই ওপৰত মন্দিৰ এটা আছে। চ' মন্দিৰটোলৈ কেনেকৈ যাম তাকে ভাবিছোঁ। আপোনালোকক পোনপ্ৰথমে ৱাটাৰফলটো দেখুৱাইছোঁ, চাওক। ৱাটাৰফল। কেনেকুৱা লাগিছে আহি? এইটো হ'ল মোৰ ভাইটি মানে কোনটো বুলি মাতো মই এনেই মেইন নাম মানস হয়। চাওক মেইন ৱাটাৰফলটো।
ফাইনেলি মেইন ৱাটাৰফল চাওক বেগাল চাওক আৰু সেইফালে চাওক ইমানখিনি দৰ্শক এই ৱাটাৰফলটো চাবলৈ আপোনালোকে আহক খুব ধুনীয়া এটা প্লেচ আপোনালোকে আহক এনজয় কৰক তো ঠাণ্ডা লাগিছে মই বেছি কথা ক'ব নোৱাৰোঁ চাওক তো মই একে ওচৰত যাবলৈ চেষ্টা কৰিছোঁ গোটেই মোৰ মুখত পানী ভিজি অৱস্থা নাই তো ঠাণ্ডা লাগিছে পুৰা একদম তো চাওক মেইন ৱাটাৰফল চাওক